নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। পূজা চাবলৈ গ'লনে? যিসকলে নাই যোৱা বলক আজি মই আপোনালোকক পূজা চাবলৈ নিম। মোৰ লগত যাব জেলেপি খুৱাম, ঘুগুনি খুৱাম, নহয় জানো? তেতিয়াহ'লে আজি মোৰ লগত ৰেডি হওঁ আহক আৰু পূজা চাবলৈ যাওঁ। পূজা চাবলৈ যাম যিহেতু অলপ সিম্পলকৈ মেকআপ কৰি লওঁ, তেতিয়াহ'লে আহক গেট ৰেডি উইথ মি। মেকআপ ৰেডি। এতিয়া শাৰীখন পিন্ধি লওঁ, তাৰপিছতে মই হৈ যাব আৰু। হৈ গ'ল, মই ৰেডি হৈ গ'লোঁ। লগত এই বেগটো লৈ যাম। আহোঁতে জেলেপি মিঠাই ভৰাই আনিব লাগিব নহয়, অলপ ডাঙৰ পেকেট এটা নিব লাগিব, নহয় জানো? এয়া ৰেডি। আৰু এটা কথা আছে, ইয়াৰ ব্লাউজৰ বেক চাইডটো চাব দেই আপোনালোকে। প্ৰায় 5টা বাজিবই হ'ল, আমি পূজালৈ ওলালোঁ। লগত মোৰ এই পোৱালি দুটা, এটা বাৰ ল'ৰা, এটা মোৰ ল'ৰা, আৰু লগত যাব মোৰ বৌ আৰু মা। এয়া পূজা মণ্ডপ পালোহি। বেছি দূৰ নহয়, বৰবৰৰে হয় এখন পূজা। যেইখন পূজা আমাৰ নেচালে নহয়। এই পূজাখন আমাৰ সৰুকালৰ বহুত স্মৃতি জড়িত হৈ আছে। আমি সৰুকালৰ পৰাই আমি এই পূজাখনলৈ আহোঁ। আমি যেন এৰি দিব নোৱাৰোঁ এই পূজাখন। দুৰ্গা পূজা বুলি ক'লে আমাৰ বৰবৰুৱা পূজাখনলৈ মনত পৰিব। এয়া মাৰ সেৱা কৰিছোঁ, মাৰ আশীৰ্বাদ লৈছোঁ। বছৰবোৰ যাতে ভালদৰে পাৰ হওক, দেশৰ মংগল হওক, তাৰে আশীৰ্বাদ লৈ। আৰু পূজাখনৰ ওচৰতে সৰু ডাঙৰ বহুত দোকান আছিলে, যিবোৰ দেখিলে লওঁ লাগে। সৰু সুৰা খেলনা বস্তু, কালাৰফুল ফুল, কাঠৰ সৰু সুৰা কিছুমান বস্তু, খাৰুমণি। আৰু এই দোকানবোৰে আমাক সৰুকালত বহুত আকৰ্ষিত কৰিছিলে, যিবোৰ আমাৰ দেখিলেই কিনো কিনো লাগে। আৰু এই দোকানবোৰৰ কাৰণে আমি এই পূজাখনলৈ আহিবলৈ বিচাৰোঁ আৰু এইবোৰ কিনো আমি। আৰু আগতে কি হয়, স্কুল কলেজত পঢ়ি থাকিলে এইবোৰ কিনো আৰু লগৰখিনিক মানে সৰু সৰুকৈ অলপ অলপ গিফ্ট দিওঁ। এয়া বহুত ফূৰ্তি লাগে সেইবোৰ মনত পৰিলে। বাকী এয়া চাইছোঁ দোকানবোৰ। আৰু সেই পূজাখনৰ পৰা ওলাই আহি আমি আৰু এখন পূজা পালোঁ। তাতো আমি সেৱা কৰি মাৰ আশীৰ্বাদ লৈছোঁ। বাকী আমি জেলেপি কিনিলোঁ ঘৰলৈ বুলি,
বাকী বাহিৰত একো খোৱা নহ'লে ঘৰতে ধুনীয়াকৈ জেলেপি চাহ খাম বুলি আমি ঘৰলৈ আহিলোঁ বাকী এয়াই পূজা কেনেকুৱা লাগিলে জনাব আহি পালোহি কেনেকুৱা ভিৰ পূজাত মানে 2 বছৰৰ পিছত এইবাৰ ভালকৈ পাইছে যে মানুহ মানে পুৰা ওলাই আহিছে পূজা চাবলৈ ভালো লাগে ভিৰো ভাল লাগে পূজা সময়ত নহয়নে এয়া আহিলোঁ বাকী আপোনালোকক পূজা দেখুৱালোঁ কেনেকুৱা লাগিলে মোৰ লগত পূজা চাই জনাব দেই এতিয়া কথা হ'ল মোৰ ভিডিঅ'টি চোৱাৰ কেনেকুৱা পালে জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব নহয়নে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথম মোৰ এই ভিডিঅ'টি চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আন ভিডিঅ'কেইটাও আপোনালোকে চাবলৈ পায় আৰু মৰম দি থাকিব আশীৰ্বাদ দি থাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলো ভালে থাকক হাঁহি থাকক নমস্কাৰ